सानाव हाग्रामा महिलारि खुंथायनि इसि मेल जानानै थाङो। बे मेलाव सावरायनाय बायदिब्ला फरायसाफोरनि थाखाय खम समनि गेजेरावनो मोजां खौरां फैनो हागौ। थाबैनो आसाम सरकारजों सावरायनानै बिटिसि खुंथाया साख्रिनि थिसननायनि फोसावथाय होनो हागौ। बिटिसिआव 30 बिभागाव नांगौ जानाय जिल्ला थाखो एबा महकुमा थाखोआव स्टाफनि गोनांथि जानायखौ लानानै आसामनि गिबि मन्थ्रिनो थाबैनो सावरायनायनि गेजेरजों प्रप'जालखौ हरगोन। बेजों लोगोसे बिटिसिनि गुबुन हारि माहारिनो हानि फोरमान बिलाइ होनो थाखाय खामानि मावनायनि बिथोन हाग्रामा महिलारिनि। बिटिसिआव थानाय खासलेन्ड एबा एक्सअफनि हायाव मानसिफोरा बेसेबां बेदखल खालामनानै जिरायनानै दं बेखौ रोखा नायबिजिरनो थाखाय बिबान होनाय जादों होननानै फोरमायो हाग्रामा महिलारि बिथाङा। आरो बैफोर खामानिखौ मावनो थाखाय आजिरा मोननाय मावख'गिरिफोरखौ लाबोनाय जादों होननानैबो फोरमायनायजों लोगोसेनो बेखौ नायबिजिरखांनायनि उनावसो हानि फोरमान बिलाइ राननाय हाबाफारिया जागोन होननानै फोरमायो बिटिसिनि गाहाय खुंगिरि बिथाङा। लोगोसेनो बिटिसिनि आसाम विधानसभा बियाबनि गासैयावबो मोनसे जौगाखां ब्लक बानायनाय जागोन होननानैबो फोरमायो गाहाय खुंगिरि हाग्रामा महिलारि बिथाङा। ইসি মিটিং হৈছিলে ইসি মিটিঙত আমাৰ বিশেষ কৰি বিটিসি চলোৱা ক্ষেত্ৰত বা ডিপাৰ্টমেণ্টেল চলোৱা ক্ষেত্ৰত যিখিনি অভাৱ অভিযোগ আছে ইয়াৰ ওপৰত আমি বেছিকৈ গুৰুত্ব দি পেলাই আলোচনা কৰিছোঁ যে আমাৰ যেটো 40টা আছিলে যেনবা 39 ডিপাৰ্টমেণ্ট এতিয়া ট্ৰান্সফাৰ হৈছে এই 39 ডিপাৰ্টমেণ্টৰ ডিস্ট্রিক্ট পর্যায়ত হোক বা সাব ডিভিজন পর্যায়ত হোক যিমান যিখিনি ডিপার্টমেন্টাল অফিচিয়ালস বা স্টাফ লাগে সেইটোকে আমি সিএম ছাৰৰ লগত মানে অতি সোনকালে বহি পেলাই সেইটো এই প্ৰপ'জালটো আমি সাবমিট কৰিম বুলি আমাৰ এটা ভাল এটা ডিসিশন আহিল। মতে ফৰেষ্টৰ ৰয়েলটিৰ ক্ষেত্ৰত হোক বা ল্যান্ড ৰেভিনিউৰ ক্ষেত্ৰতে হোক মতে এইবিলাক খুব গুৰুত্বপূৰ্ণ আলোচনা। মতে আমি 39 ডিপাৰ্টমেণ্ট চলোৱা ক্ষেত্ৰত বিটিচিয়ে কি অভাৱ অভিযোগ আছে সেইটো বিষয় লৈ আমি আলোচনা কৰিম। মুঠতে ফুল ফ্লেজেড কিছুমান অফিচাৰৰ অভাৱ আছে ষ্টাফ অভাৱ আছে সেইখিনি অভাৱটো আমি অতি সোনকালে আমাক ফুল ফ্লেজেড কৰি দিব লাগে বুলি এই প্ৰপ'জালটো ডিস্ট্ৰিক্টলৈকে যাব অতি সোনকালে সেইখিনি লৈ আমি আলোচনা কৰিম। আৰু মাটিৰ পাট্টা দিয়া ক্ষেত্ৰত যেনেবা কোকৰাঝাৰ সাৰ্কেল বা চিডলি সাৰ্কেল বা বড়বাজাৰ সাৰ্কেল বা গোসাইগাঁও সাৰ্কেলৰ আণ্ডাৰত বা কোকৰাঝাৰ সাৰ্কেলৰ আণ্ডাৰত কিমান খাস মাটি পৰি পেলাই আছে আৰু খাস মাটিৰ কিমানজন মানুহে কিমান পপুলেশ্যনে আজিৰ দিনত অকুপাই কৰি পেলাই কাম কৰি পেলাই খাই আছে বা একশনীয়া মাটিত কিমান হাজাৰ বিঘাত মানুহে বসবাস কৰি পেলাই খেতি কৰি হোক বা ঘৰ বনাই হোক এইবিলাক অকুপাই কৰি আছে সেইটো ডিটেইলছ ভেৰিফাই কৰিবৰ কাৰণে আজি দায়িত্ব দিয়া হৈছে ল্যান্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টক। আৰু ইয়াৰ কাৰণে আমি যিখিনি ষ্টাফ লাগে ৰিটায়াৰ্ড পাৰ্চনসকলক আমি ইতিমধ্যে 200তকৈ বেছি আমাৰ তাত কিবাটো আহিছে ৰিটায়াৰ্ড পাৰ্চনবিলাক আহিছে সেইটোকে আমি সাৰ্কেল ৱাইজত দায়িত্ব দি পেলাই কাম কৰিবলৈ আৰম্ভ হ'ব। তাৰমানে আমি প্ৰথমত ল্যান্ড মাটিৰ পজিশ্যনটো ল'ম। মাটিৰ পজিশ্যন মানে সেই খাস মাটি কোকৰাঝাৰ সাৰ্কেলত আণ্ডাৰত যেনবা 100 বিঘা খাস মাটি আছে এই 100 বিঘা কোকৰাঝাৰ সাৰ্কেলত 100 বিঘা খাস মাটিৰ ভিতৰত কিমান মানুহে বসবাস কৰি আছে 1000 মানুহ মানে 1000 পৰিয়াল না 2000 পৰিয়ালে বসবাস কৰি আছে সেইবিলাক ভেৰিফাই কৰিবৰ কাৰণে আমি আজি দায়িত্ব দিছে। এইটো শেষ হোৱাৰ পিছত মাটিৰ পাট্টা দিয়াটো আৰম্ভ হ'ব। স্যার বিটিসি নতুনকৈ ডেভেলপমেন্ট ব্লক গঠন কৰাৰ প্ৰক্ৰিয়া চলি আছে। নতুন ব্লক মানে এনেকুৱা এটা সমষ্টি এটা ব্লক যেনেবা আজি বাওকুংৰি সমষ্টি এছেম্বলি সমষ্টি আছে ইয়াত নতুন ব্লক হ'ব। এতিয়া কোকৰাঝাৰ
একটা LSC হ'ব MLA ইয়াৰ একটা ব্লক এটোতো আছে অলরেডি বাউখুংগ্রি হিসাবে নাই বাউখুংগ্রি LSC হিসাবে নাই বাউখুংগ্রি হিসাবে একটা নতুন ব্লক পাব এটা দথমা একটা সমষ্টি আছে দথমাত একটা ব্লক অলরেডি আছে যেনেবা পর্বতজোড়া নতুন LSC হ'ব হৈছে